হেল্ল' এভৰিৱান, আজি পুৱাৰ টোপনি ভাঙিল মোৰ হঠাৎ এটা ফোন কলেৰে। মায়ে ফোন কৰি ক'লে যে তেওঁলোক হেনো আহি আছে, আৰু যেতিয়াই ঘৰৰ পৰা এনেকৈ ফোন কৰে হঠাতে মই বহুত বেছি ভয় খাই যাওঁ, কাৰণ যিহেতু ঘৰত বেমাৰী মানুহ আছে, মনত ভয় এটা লাগিয়ে থাকে। এনিৱেজ, আজি 2-3 দিন ধৰি আমাৰ তেজপুৰৰ পৰিৱেশ হৈছে এনেকুৱা, আকৌ যে নতুনকৈ শীতৰ আগমন ঘটিছে। তলত আহি দেখা পাওঁ বাবা মানুহ শুই উঠিলে, আৰু এইফালে বাপেকক ৰাতিয়ে ৰুমৰ পৰা খেদি দিছোঁ, বেলেগ এটা ৰুমত গৈ শুই আছেগৈ। ইমানে নাক বজাই বজাই অশান্তি কৰে। চ' এইফালে পুৱাৰ প্ৰথম কামটো হৈছে মোৰ ফুলত পানী দিয়া। দুপৰীয়া হৈ অহাৰ লগে লগে কামৰ ব্যস্ততা ইমানে বাঢ়ি যায় যে এইবিলাক কাম থাকি যায়। আৰু পাপাহঁত একচুৱেলি আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চাবলৈ, আৰু মোলৈ এপাক ঘূৰি আহি পেলাই পাচলি দিবলৈ মোৰ ঘৰত সোমাইছেহি। আৰু এইফালে ৰাতিপুৱা চাহ খাওঁ নাখাওঁ, কিন্তু বাবা মানুহক কিতাপত মই বহামেই, এইটো মেইন ডিউটি হিচাপে মই লওঁ। আৰু এইফালে পাপাহঁতে পালেহি, মই আৰু উইস্কি গৈ গেটৰ ওচৰত ৰখি আছোঁ। এনিৱেজ, মোৰ ভিডিঅ'জবোৰ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়াই হৈছে বাপেকৰ মৰম। তেওঁলোকে চিধাও যাব পাৰিলে হয়, কিন্তু একপাক ঘূৰি মোক ঘৰৰ পাচলিকেইটা কেনেকৈ দি থৈ যাওঁ, তেখেতৰ মনত সেইটো ধান্দা আছিলে। এয়া মায়ে পিঠা পনা বনাই লৈ আহিছে, ভুজিয়া, নানা ধৰণৰ বিস্কুট। এয়া হৈছে ঘৰৰ বেবী গাজৰবিলাক, বেবী গাজৰ বুলিয়ে কয় এইটোক। আৰু এয়া মানিমুনি, যিহেতু মই 10 টকা 20 টকাকৈ কিনি খাওঁ, মানিমুনি লৈ আহিছে। এয়া শিৱসাগৰৰ কুঁহিয়া, ঘৰৰ বেঙেনা, আৰু মই লাই শাকে মাংসই খাবলৈ বৰ ভাল পাওঁ, সেইকাৰণে লাই শাক লৈ আহিছে। চ' নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।